হাই গাইজ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰো ভাল। আজি যিহেতু বিজয়া দশমী, মানে যিহেতু অষ্টমী আৰু নৱমী একেলগে পৰিছিলে, সেইকাৰণে মানে আজি দশমী উপলক্ষে আমাৰ ইয়াতে ওচৰতে মানে দুটা মণ্ডপ পাতিছিলে দুৰ্গা মাৰ। তো আজি এটা মণ্ডপৰ মাক বিসৰ্জন দিব, সেইকাৰণে তাতে যাম বুলি ভাবিছোঁ কি আপোনালোককো লগত লৈ যাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, সম্পূৰ্ণকৈ ভিডিঅ'টো দেখা যাম কি কৰোঁ কি নকৰোঁ। তো আমাৰ ওচৰতে দলং এখন আছে, তাতে বিসৰ্জন দিয়া হ'ব মাক। তো চাই থাকিব। অকণমান বতৰটো অকণমান সেমেকা কৰিছে বাৰু, ডাৱৰীয়া কৰিছে, বৰষুণ দিব পাৰে, হ'লেও যাম বুলি ভাবিছোঁ যেতিয়া যামেই আৰু। আচলতে আজি শনিবাৰ হৈছে, সেইকাৰণে মানে নিদিব বুলিও ভাবিছিলোঁ। আৰু গাইজ আজি বস্তু এটা হ'ল, মোৰ চকুকেইটা আজি অকণমান ফুলা টাইপৰ লাগিছে নাই বাৰু। মানে আজি দিনটো শুলোঁ, সেইকাৰণে চকুকেইটা অকণমান উখহি আছে। আজি অকণমান মুখখন শকত লাগিছে বাৰু। তো এনেকৈ শুলোঁ, এতিয়া গা পা ধুই ওলাম আৰু লাহেকৈ। মানে শুই আছিলোঁ ন বিচনাত, এনেকৈ যাবলৈ ভাল নালাগে, সেইকাৰণে মানে গাটো ধুই ল'ম পিটিককৈ, তাৰপিছত ওলাম আৰু। ওলাই মেলি হ'ল, এতিয়া যাব লৈছোঁ ভাচন চাবলৈ। মাহঁতি ওলাই আছে, মোৰ ওলাই হ'ল বাৰু, সিহঁতি ওলাই আছে, সিহঁতক ৰখি আছোঁ। এতিয়া গৈ আছোঁ, এইহে প্ৰতিমা ঘূৰাব নিছে। মাহঁত আগত পালেগৈ, মই পিছে গৈ আছোঁ। বহুত বছৰে হ'ল আচলতে যোৱাই নাছিলোঁ ভাচন চাবলৈ, এবাৰ যাম আৰু। কিমান আহিছে দেখিছেনে গাইজ, মানুহ গাইজ হাল্লা বহুত হৈ আছে, সেইকাৰণে খাবলৈ অকণমান অসুবিধা হৈছে। ভিডিঅ'টো দেখাই যাম, চাই যাব দেই সকলোৱে।
লগে চাব লাগে হয় না চিকেন লগে
এতিয়া কাৰ্যখিনি ধুনীয়া সুকলমে হৈ গ'ল। কৰি মেলি দেৱী মাক বিসৰ্জন দিয়া হৈ গ'ল। বেয়া লাগিছে বাৰু মনটো যোৱাৰ কাৰণে, কিন্তু মানে মনত আৰু এটা আশা যায় এতিয়া গ'লেহে আকৌ অহাবাৰ আহিব পাৰিব ন দেৱী মা আমাৰ ওচৰলৈ। দেৱী মাৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে ভালে কুশলে থাকক, আপোনালোকৰ জীৱনটোত সুখ সমৃদ্ধিৰ লগতে ধনেৰে পৰিপূৰ্ণ কৰি তোলক। মায়ে যেন আমাৰ সকলোকে ভালে ৰাখক, বেমাৰ আজাৰ আঁতৰাই জীৱনটো সুখময় কৰি তোলক। আমি এতিয়া আহি পালোঁ ঘৰ। ঘৰ আহি পালোঁ, অকণমান দেৰি হ'ল বাৰু, কাপোৰ চাপোৰ সলাই মেলি আজৰি হ'লোঁ। এতিয়া লাহেকৈ শুম আৰু। এইখিনি আইতা